আঘোণৰ পথাৰত কাঁচি ঘূৰাই। অলা কি কৰিছ পথাৰৰ মাজত আহি? শুইতো এই নৰা পেপা বনাবলৈ আহিছো। নৰা পেপা বজাম আকৌ। এই আজিকালি ল'ৰাই এই নৰা পেপা কি চিনিয়ে নাপায়, লেচেৰি কি চিনিয়ে নাপায়। মই এই নৰা পেপা বজাই মানে এটা গান আছে নহয়, আঘোণমহীয়া পথাৰলৈ গৈ নৰাৰ ৰবাব টেঙা টুপি মূৰত পিন্ধি লৈ নৰাৰ পেপা বজাই ফেচু চৰাই খেদি। আজিকালি ল'ৰা ছোৱালী এইবোৰ চিনিয়ে নাপায়। সেইকাৰণে এই নৰা আমি আগতে বহুত কৰিছিলোঁ। এইবোৰ নৰা পেপা বজাই আমি আগতে বহুত পথাৰত মানে ৰবাব টেঙা খালোঁ, নৰা পেপা বজালোঁ, তেনেকৈ ঢেৰ কৰিলোঁ আৰু। আজিকালি ল'ৰা এইবোৰ চিনিয়ে নাপায়। খুদো আপুনি কি কৰিছে? মই এই ধান কাটিবলৈ আহিছিলোঁ। আপুনি ধান কাটিবলৈ আহিছিলে? মই এই নৰা পেপা বজাম এতিয়া। নৰা পেপা দেই, আপুনি চাব দেই খুদো। হয় নেকি? মুঠি কাটিবি মোৰ তেজাৰ কান্ধত বিৰিয়া ভৰাই কেতিয়া। সেইটো আমি নৰা পেপা বজাইছোঁ দেই। আজিকালি ল'ৰাই নৰা পেপাকে চিনি নাপায়। ঘৰত মোবাইল পিটিকি বিচনাত শুই থাকে আজিকালি ল'ৰা ছোৱালীয়ে। এই গাড়ী লৈ চলাই ঘূৰি ফুৰে, কিবা কিবি ৰাস্তা পদূলি গোটেই একদম ঘূৰি ফুৰিব। আমি এই নৰা পেপা বনাইছোঁ চাওক। এইটো বাজিলে বাজিবি নেবাজিলে নাই বুলি কিবা এটা কয় যে, এইটো এনেকৈ কয় নহয়। এইটো বাজিলে বাজিবি নেবাজিলে নাই, নৰা পেপা বজালে বজাবি নবজিলে নাই, নৰা পেপা বজাবি নবজিলে নাই, নৰা পেপা। সেইটো আমি এতিয়া নৰা পেপা বজাম দেই। এইটো আমি নৰা পেপা বজাই চাওক। আজিকালি ল'ৰা ছোৱালী নৰা পেপাকে চিনি নাপায়। পথাৰত আহি আগতে এনেকৈ বহি নৰা পেপা বজায়। আজি আপোনালোকক মই নৰা পেপা বজাই দেখাইছোঁ। এইটো এনেকৈ এইটো নৰা পেপা আমি আগতে এনেকৈ বজাওঁ হ'লে। এতিয়া মই আপোনালোকক বজাই দেখুৱাইছোঁ। এয়া আঘোণৰ পথাৰ। সেইখনেই হৈছে আমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল। নাগা পাহাৰ এখন হৈছে অসম। এইখনেই হৈছে নাগা পাহাৰ। এয়া আমাৰ ধান কাটি আছে। আপোনালোকক আজি অকণমান নৰা পেপা বজাই দেখাবলৈ চেষ্টা কৰিলোঁ। কিমান ভাল হৈছে কিমান বেয়া হৈছে নাজানো, কিন্তু আপোনালোকৰ মৰম চেনেহ সদায় যদি এনেকৈ আশীৰ্বাদ পাই থাকোঁ, সদায় আগবাঢ়ি যোৱাত সহায় হ'ব। আৰু আপোনালোকে মোৰ ফেচবুকটো ফ'ল' কৰিব নাপাহৰিব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।